ঐ ভাই ক'ত যা তই এই আজি মস্ত ডাঙৰ মিটাপ আছে নলবাৰীত তই গম নাপাৱ কি বস্তু মিটাপ ইউটিউবৰ মিটাপ চব ডাঙৰ মানুহ আহিব সৰু সৰু মানুহ নাহে এই ডাঙৰ মানুহ আহিব তাতে আমি লগ কৰিম চবকে লগ কৰিম এনে যাম আৰু ডিম্পু আহিব আৰু ভূষণ দাহঁতে আহিব কিবা খাব দিব না নাযাবা দিব ভাত চাত খাম তাতে আমি মই কিন্তু আকৌ খাই নাই ঘৰত হ'ব দিয়া আমি ভাত খাম ইয়াতে ঘূৰি থাকি কাম নাই যাওঁ हेलो फ्रेंड्स आमी এতিয়া আহি আছিলো ৰঙিয়াৰ পৰা আমি ৰঙিয়া আহি বৰ্তমান পালো নলবাৰী সো নলবাৰীৰ পৰা আমি এতিয়া ভিতৰত যাম ভিতৰত বহু মানুহ আছে সো আমাৰ এও কিবা ক'ব অলপ কমেডি অলপ কৰি বিশেষ কমলগীয়া নাইও যেনিবা কাৰণ আজি ইয়াত আহি পেলাই মোৰ বহুত ভাল লাগিছে কাৰণ এটোৱে কাৰণ ভাল লগাৰ কাৰণটো হ'ল ইয়াত আহি পিনে মই আমাৰ অল আসামৰ ইউটিউবাৰ বিলাক লগ পাইছো নতুন নতুন বন্ধুবিলাকক লগ পাইছো আৰু চিনাকি হৈছো সো আপোনালোকে চাই থাকক চাই ভাল পালে আৰু ভাল লৰা চেনেলটো মোৰ নাম কি বস্তু ভাল লৰা তাৰমানে ভাল লৰা মানে বুজি পাইছে কিমান ভাল নিজে পৰিচয় দিছি আৰু এটো সো তথাপি চাই থাকক আপোনালোকে চাই যদি ভাল পায় লাইক কৰক কমেন্ট কৰক আৰু বেয়া হলেও জানো কমেন্ট দিয়ে যি মতামতটো দিয়ে যি কিবা হৈছে এনেকুৱা হৈছে ভাল কৰক কিবা তো চাই ভাল পালে লাইক কৰক কমেন্ট কৰক শেয়াৰ কৰক সাবস্ক্ৰাইব কৰক আৰু কাষত থকা ঘণ্টাটো মা কসম লিখাই হাতে দি তেনে ঠেক সময় দিও নডাবালি আমাৰ ভাস্কৰ দাই ড্ৰোন লৈ আহিছে এতিয়া আমাৰ ড্ৰোন উৰাব একদম নলবাৰী গোটেই নলবাৰীখন দেখাব আমাৰ ভাস্কৰ দাই ইয়াৰ পূৰ্বাঞ্চল ইউটিউব চেনেল বহুত দূৰৰ পৰা আহিছে গোটেই নলবাৰীখন চাম আমি এতিয়া ভাস্কৰ দা ড্ৰোন উৰাত ব্যস্ত হাই কৰি দিব ড্ৰোন উৰাই চলা ঠিক আছে
আজি আমি আছো নলবাৰীত ডিম্পুদাৰ ঘৰ য'ত ডিম্পুদাৰ হোম গ্ৰাউণ্ড ডিম্পুদা আপোনাৰ মিঠা পঠাই কেনেকুৱা লাগিছে খুব ভাল লাগিছে সকলোৱে আহিছে আৰু নতুন ক্ৰিয়েটাৰ কেইটা কি ক'ব বিচাৰিব আপুনি আহক আৰু আপোনালোকে ইউটিউবৰ ভিডিঅ' বনাওক বা সাপোর্ট কৰি থাকক আৰু আমাৰ সকলোকে কাৰণ মোবাইলটো চাই ঘৰত বাগাতি ধুনীয়াকৈ মোবাইলত চাই থাকে আজি বাহিৰত আহিছে মানুহবিলাক তো সেইভাবে সকলোৱে আহিছে সাবস্ক্ৰাইব কৰক চেনেলবিলাক সাপোর্ট কৰক ভিডিঅ'বিলাক চাওক হিন্দীয়ে কিমান চাই আৰু হিন্দীটো চাই চাওক আমাৰ লেংগুৱেজ নিজৰ লেংগুৱেজটো ওপৰত উঠাই দিয়ক আৰু ডিম্পুদাক মই যে কথা এটা সুধিব বিচাৰিছোঁ ডিম্পুদাই বেয়া পাবও পাৰে কিন্তু নাজানো একচুৱেলি চবে জানিব বিচাৰে যে ডিম্পুদাৰ গাৰ্লফ্ৰেণ্ড আছে নে নাই দেখলে মই নাজানো ডিম্পুদাৰ গাৰ্লফ্ৰেণ্ড নাই হেল্ল' ফ্ৰেণ্ডছ আজি ছেকেণ্ড মিটআপ ভূপেনদাক নেক্সট টাইম ফাৰ্ষ্ট টাইম লগ পাইছিলে আমাৰ ভাল ল'ৰা খুবেই ভাল লাগিছে লগ পাই আৰু ভূপেনদা আপুনি নতুন ক্ৰিয়েটাৰ কেইটা কি ক'ব বিচাৰিব নতুন ক্ৰিয়েটাৰ মই আগৰ পৰাই কৈ আহিছোঁ যে সেই যিমান নতুন আহিছে অলৰেডি তেওঁলোকেতো বাৰু ভিডিঅ' দি আছে কিন্তু পঢ়াটো বাদ দিব নালাগে পঢ়াটো সম্পূৰ্ণ এফালে কৰি থাকক কিন্তু কিবা যদি আপোনালোকে টেলেণ্ট আছে এইবিলাক এক্সপ্ৰেছ কৰক খালী টাইম আপোনালোকে পঢ়া বাদ দি এইবিলাক ইউটিউবত অকল মনোযোগ নিদিব আৰু লগতে যে বহুত টকা খৰচ কৰি কেমেৰা কিনিছে কিবা কিনিছে সেইবিলাক কিনিব নালাগে মোবাইল এটা আছে মোবাইল এটা আৰম্ভ কৰি দিয়ক তাৰপিছত আপোনাৰ যদি এবাৰ মানুহে আদৰি লৈছে তাৰপিছত ইউটিউবৰ টকাৰে কিবা কিনিব পাৰিব সেইটো কথা নাই অকল টকা বুলি কথা নাই মানুহৰ মৰমো পোৱা যায় ইউটিউবৰ দ্বাৰা ভূপেনদাই যেনেকুৱা বহুত মৰম পাইছে হয় হয় মই পাইছোঁ ইউটিউবত চ' বহুত বেছি ভাল লাগিছে আহি আৰু আকৌ এবাৰ ইয়াৰ আগতে ভিডিঅ'টো দিছোঁ বেষ্ট উইচেছ জনাইছোঁ আকৌ এবাৰ বেষ্ট উইচেছ জনাইছোঁ আৰু মই ভূপেনদাক আজি কথা এটা সুধিব বিচাৰিম যে কোনো নুসুধে যে মই আজি সুধিম যে ভূপেনদাৰ স্পেচিয়েলি গাৰ্লফ্ৰেণ্ড আছে কি নাই গাৰ্লফ্ৰেণ্ড নাই চবে চাগে ভাবি থাকে বিশ্বাস নকৰে একচুৱেলি আজি ভূপেনদাক কৈ দিলে ভূপেনদাৰ গাৰ্লফ্ৰেণ্ড নাই বাট প্ৰপ'জ আহি থাকে ইনষ্টাগ্ৰামত বহুত যোৱাকালি আহি গৈছে বহুকেইটা মিউজিকেলি লৈ পেলাই ভূপেনদা কিন্তু বহুত ভিডিঅ' বনায় মিউজিকেলিতো বহুত ডুৱেট বনাই বহুত বেছি ভাল লাগে টিকটকত মোৰ ইমান ডুৱেট বনাইছে ছোৱালীবিলাকে সকলোকে বহুত ধন্যবাদ জনাইছোঁ বহুত বেছি ভাল লাগে মোৰ চ' থেংক ইউ ছ' মাছ হেল্ল' ফ্ৰেণ্ডছ ভাস্কৰদাক লগ পালোঁ পূৰ্বাঞ্চল ইউটিউব চেনেল খুবেই ভাল লাগিছে ভাস্কৰদাক লগ পাই ভাল ল'ৰা সঁচাকৈ ভাল ল'ৰা সঁচাকৈ ভাল কাম কৰি আছে লগ পালোঁ নলবাৰীত ইয়াত একেলগতে চবেই লগ পালোঁ ভাল লাগিছে মানে যোন ভিডিঅ' ক্ৰিয়েটৰ মই শিৱসাগৰৰ পৰা আহিছোঁ যি মানে দুভাগৰ মৰি গ'ল এওঁলোকক লগ পাইছোঁ মোৰ যদি চেনেলটো পূৰ্বাঞ্চল চেনেলটো নাই চোৱা চাওক এবাৰ ভিজিট কৰিব যদি ভাল পাইছা বহুত বেলেগ দেশত ঘূৰা ভাস্কৰদাই একচুৱেলি ভাস্কৰদা মানে আপোনাৰ কোনটো দেশত গৈ পেলাই বেছি ভাল লাগিছে আচলতে মই যিকেইখন দেশ গৈছোঁ মানে বেলেগ কোৱালিটি বুলি ক'ব পৰা যায় এতিয়া মই দুখন দেশ মই ভাল বুলি ক'ম টকাৰ ক্ষেত্ৰত অলপ সস্তা যদি হ'ল বালি ইণ্ডোনেছিয়া বালি গৈ ভাল লাগিলে আৰু আপুনি যদি ইউৰোপীয়ান কাণ্ট্ৰি যিটো প্ৰভাৱ সেইটো যদি আপুনি উপভোগ কৰিব বিচাৰে তেতিয়া ৰাছিয়া গৈ ভাল লাগিলে কিন্তু ৰাছিয়া যোৱাৰ আগত সাৱধান মাফিয়াৰ থকা দেশ আপোনালোকে যদি ধৰ বিদেশত যাব বিচাৰিছে তেতিয়াহ'লে ভাস্কৰদাৰ ভিডিঅ' চাব নিশ্চয় চাব অলপ কিবা আইডিয়া পাব যে কেনেকৈ যাব পাৰে কেনেকৈ আচলতে যিটো পূৰ্বাঞ্চল চেনেল ইনফৰটেইনমেণ্ট হয় ব্লগ নহয় ইনফৰমেশ্যন শ্বেয়াৰ কৰোঁ মানে ভ্ৰমণৰ লগতে কেনেদৰে যাব পাৰি চিম কাৰ্ড কেনেকৈ কিনিব পাৰি টকা সলনি ক'ত কৰিব পাৰি কেনেদৰে বাছি থাকিব ইত্যাদি সকলোবোৰ আৰু যদি কিবা বিচাৰে কমেণ্ট কৰিব অ'কে থেংক ইউ বাই তাৰ লগত আজি আছে ৱে খাপলাৰ বেয়া কেৰেক্টাৰ একচুৱেলি মোৰ চেনেলটোৰ নাম হৈছে ভাল ল'ৰা আপোনাৰ হৈছে লুইচ কেৰেক্টাৰ ত' চেনেলটোৰ বিষয়ে অলপ কৈ দিব ফানি ভিডিঅ' বনাই একচুৱেলি কমেডি ভিডিঅ' মই চাইছোঁ চেনেলটো গতিকে ৰাইজসকল ফানি ভিডিঅ' বনাই বহুত ভাল চেনেল হয় মই চাই আছোঁ মোৰো এটা চেনেল আছে লোকেল অসমীয়া আপোনালোকে চাওঁ ভিডিঅ'বিলাক যদি ভাল পায় কমেণ্ট কৰিব আৰু ভাইটিৰ মই গোটেইবিলাক ভিডিঅ' চাই আছোঁ খুবেই ভাল লাগিছে আৰু আপোনালোকে মোবাইলত চায়েই কমেডি চায়ে হাঁহিব পাৰিছে মানুহক হোৱাটো খুবেই টান মই এটা কথাই ক'ম মানুহক কন্দুৱাব পাৰি মানুহক মানে ভিলেন কেৰেক্টাৰটো সহজতে কৰিব পাৰে দম দিয়া কিবা দিয়া কিন্তু ফানি ভিডিঅ'টো খুবেই টান গতিকে কষ্টকৰ কাম কৰি আছে গতিকে আপোনালোকে চাই থাকক কমেণ্ট কৰক শ্বেয়াৰ কৰক আৰু কাষত থকা ঘাণ্টিটো টিপি ভাল ল'ৰাক আশীৰ্বাদ দিয়ক সৰু চাই এটা ডাইলগ এটা দিব অকণমানকৈ ছুটিকে ডাইলগ এটা আপোনাৰ নমস্কাৰ অহাবাৰ মই ইলেকশ্যন খেলিম বুলি ভাবি আছোঁ ইলেকশ্যন খেলিলে আমাৰ ৰাইজৰ কাৰণে মই এটা বিশেষ কাম এটা হাতত লৈছোঁ সেইটো হৈছে আমাৰ জনসংখ্যাৰ সমস্যা এতিয়া আমাৰ জনসংখ্যাৰ সমস্যা এনেকৈ বাঢ়িছে বাহিৰৰ পৰা মানুহ আনিও অসমত ভৰ্তি হৈছে গতিকে এই মানুহখিনিক আমি কেনেকৈ কমাম সেই চিন্তাটো একমাত্ৰ লাল চাহৰ লগত মাংস খাই মই চিন্তা কৰিছোঁ এতিয়া চিন্তাটো হৈছে আপোনালোকে মোক ভোট দিয়ক যদি মই 5 বছৰ পিছত মন্ত্ৰী হ'ব পাৰোঁ ভাল ল'ৰা তোমাক কৈছোঁ যদি মই মন্ত্ৰী হ'ব পাৰোঁ তেতিয়াহ'লে জনসংখ্যা কমাই দিম এতিয়া তুমি কম মই কেনেকৈ জনসংখ্যা কমাম
আপনি কেনকে জানাতে কমব সৰু কথা নাংমান কথা টিকটমান কথা আমাৰ যে প্ৰাইভেট বস্তুটো আছে প্ৰাইভেট বস্তু কোনটো সেইটো ক প্ৰাইভেট কোনটো বস্তু ব্ৰহ্মপুত্ৰটো আমি সীমা ৰেখা কৰি দিম সীমা ৰেখা কৰি এটা চাইডে মাইকীখিনি ৰাখি দিম এটা চাইডে মতাখিনি ৰাখি দিম মতা আৰু মাইকীৰ কানেকশ্যন নহলি প্ৰডাকশ্যন কৰ পৰা হ'ব বাই বাই ভাল ল'ৰা মাজতে মোৰ অসমবাসীলৈ মই মৰম যাচিলো অসমৰে সন্তান হৈ ৰচনা ৰচিলো মোৰ ৰক্তৰে ভৰা মোৰ গানৰ কলম হলো অসমীয়া আমি চাও জয় আই অসম